নমস্কাৰ বন্ধু বান্ধৱীসকল, মই অনামিকাই মোৰ ইউটিউব চেনেল যেন হেণ্ডচাম বয় লাইফষ্টাইলৰ অন্য এটি ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আমাৰ সমাজত জেনৰ নিচিনা ল'ৰা ছোৱালী থকা পৰিয়াল হাজাৰ হাজাৰ আছে। সেইসকল লোকৰ পৰিয়ালৰ প্ৰত্যেকজন সদস্যই ছাপোৰ্ট কৰাটো অত্যন্ত দৰকাৰ বুলি মই ভাবোঁ, কাৰণ আমি যিটো সত্য সেইটো মানি ল'বই লাগিব। মানুহে কৰোঁ বুলি একো নকৰে, ভগৱানে দিছে যিহেতুকে মানি ল'বই লাগিব। আমাৰ জীয়ানক আইতাকে বহুত ছাপোৰ্ট কৰে বা আমাৰ পৰিয়ালৰ প্ৰত্যেকজন সদস্যই বহুত ছাপোৰ্ট কৰে। সঁচাকৈ মই ভাগ্যৱান, আপোনালোকৰ নিচিনা মই এটা ফেমিলি পাইছোঁ। আমাৰ মায়ে জীয়ানৰ ৰাতিপুৱা ভাত যোগাৰ কৰি দিয়া, মই কেৱল বনাইহে দিওঁ, বাকীখিনি ভাত মিক্সিত মাৰি দিয়া, বাকী পানী যোগান ধৰা, কিবা কৰা গোটেইখিনিয়ে মানে ভাতৰ থালখন মায়ে যোগাৰ কৰি আনি দিয়ে। মই জাষ্ট খুৱাই দিওঁ, তাৰপিছত আকৌ ঔষধ পাতি যোগান ধৰে, মই তাক খুৱাওঁ। আৰু মোৰ নিচিনা পিতৃ মাতৃসকলেতো জানেই কিমান সময় লাগে ভাত পানী খোৱাত বা ঔষধ খুৱাওঁতে। এজনে দি থাকিব লাগে, এজনে ঢালি ঢালি দি থাকিব লাগে আৰু মই খুৱাই থাকোঁ। মা নহ'লেহে দেউতাকে দিয়ে, বাকী প্ৰত্যেকটো মুহূৰ্ততে মা মোৰ লগতে থাকে। মা মানে জীয়ানৰ আইতাক লগতে থাকে। জীয়ানক থেৰাপিলৈ যাওঁতে মই মাৰ লগতে যাওঁ আৰু মাৰ লগতে আহোঁ। মায়ে মোক দেখি কিনে মায়ে মনতে মানে দুখ অনুভৱ কৰে যে মানে মই যে জীয়ানক ওচৰত দাঙি দাঙি লৈ যাওঁ। মায়ে মানে মনতে বোলে বহুত কষ্ট পায়, কিন্তু মোক নকয় আৰু। সেনেকুৱা আহি পোৱাৰ লগে লগে দুজনে একেলগে আহোঁ, কিন্তু মায়ে আগতে চাহ বনাই কিনে মোৰ কাৰণেও লৈ আহি মোক অকণ ৰেষ্ট কৰিব দিয়ে। সেনেকুৱা মানে ইমান বুজি পায়, বহুত ভাল লাগে। দেউতাক ডিউটিলৈ নোযোৱা সময়খিনিলৈকে দেউতাকেই কিবা কিবি মানে যোগান ধৰে। তাৰপিছত আকৌ দেউতাক ডিউটিত যোৱাৰ পিছত মায়ে তাৰ গোটেইখিনি কেয়াৰ লয়, মোক যোগান ধৰি থাকে। বা সি লেট্ৰিন কৰিলেও মই ধৰি দিওঁ, মায়ে ধুৱাই দিয়ে। দুটা মানুহ লাগে, গোটেই দিনটোতেতো ডাইপাৰ পিন্ধাই থ'ব নোৱাৰি, ৰাতি ডাইপাৰ পিন্ধাওঁ আৰু বতৰ বেয়া কৰিলে দিনটোত পিন্ধাই থৈ দিওঁ। তো তাতো লেট্ৰিন কৰিলে ধুৱাবলৈকে চাফা কৰিবলৈকে মই ধৰি দিওঁ, মায়ে চাফা কৰে। বা আৰু দিনত জলপান খোৱাৰ সময়ত মায়ে জলপানৰ থালখন ৰেডি কৰি আনি দিয়ে, মই খুৱাই দিওঁ বহি কিনে। আকৌ মেডিচিন থাকে, দিনত 2 টাইম 3 টাইম মেডিচিনে থাকে আৰু এবাৰতে 3টা মেডিচিন খুৱাব লাগে। সহজ কথা নহয়, আৰু বহুত সময় ৰখি ৰখি খুৱাব লাগে, কাৰণ মেডিচিন মানে খাব নিবিচাৰে, বহুত টাইম লাগে নিদিলেই এনেকুৱা। আৰু ক'ৰবাত যাবলগীয়া হ'লেও মানে মায়ে চব যোগাৰ যি যোগাৰ ল'ব লাগে, যোগাৰ ল'ব লাগে গোটেইখিনি মায়ে আগতীয়াকৈ কৰি লয়। বা মেডিচিনখিনিও আগতীয়াকৈ সোমায়, বা গোটেইখিনি আৰু মানে মোৰ এখন হাত বুলি ক'ব লাগিব। বহুতখিনিয়ে মানে ছাপোৰ্ট কৰিছে। ভগৱানৰ ওচৰত মই ধন্যবাদ জনাইছোঁ এনেকুৱা মোক মা এজনী দিয়াৰ কাৰণে। সঁচাকৈ বহুত দৰকাৰ এটা পৰিয়ালৰ সদস্যসকলৰ ছাপোৰ্ট অবিহনে এনেকুৱা পিতৃ মাতৃয়ে জানৰ নিচিনা ল'ৰা ছোৱালী ডাঙৰ কৰাটো সম্ভৱ হৈ পৰে। বা দেউতাক আইতাকৰ ছাপোৰ্ট লাগিবই। জীয়ানৰ কাৰণে কেতিয়াবা যদি অকণমান কিবা এটা মনত চিন্তা আহে, তেতিয়া মোৰ মানে সেই চিন্তাটো খুলি খায় আৰু সোনকালে মনৰ পৰা ওলাই নাযায়। আৰু আহিবই ন, মাকৰ মনত কিবা নহয় কিবা এটা কিন্তু ৰৈয়ে যায়। যিমানে যি নহওক, যিমানে চিন্তা নলওঁ বুলি ভাবিলেওতো আহিবই। প্ৰত্যেকজন মাকৰে এনেকুৱাই হয়, আহিবই। কিন্তু যদি মই এনেকৈ মানে মন মাৰি থাকোঁ, তেতিয়া মানে দেউতাকে আৰু আইতাকে যদি মোৰ মুখখন দেখা পায়, তেতিয়া মানে গম পাই যায় যে সঁচাকৈ কিবা মানে চিন্তা কৰি আছে। মানে কয় আৰু যে একো আৰু সোনকালে মনৰ পৰা ওলাই নাযায়। আৰু আহিবই ন, মাকৰ মনত কিবা নহয় কিবা এটা কিন্তু ৰৈয়ে যায়। যিমানে যি নহওক, যিমানে চিন্তা নলওঁ বুলি ভাবিলেওতো আহিবই। প্ৰত্যেকজন মাকৰে এনেকুৱাই হয়, আহিবই। কিন্তু যদি মই এনেকৈ মানে মন মাৰি থাকোঁ, তেতিয়া মানে দেউতাকে আৰু আইতাকে যদি মোৰ মুখখন দেখা পায়, তেতিয়া মানে গম পাই যায় যে সঁচাকৈ কিবা মানে চিন্তা কৰি আছে। মানে কয় আৰু যে একো চিন্তা কৰিব নালাগে, যেনে ভাল হ'বয়ে। মানে প্ৰত্যেকটো সময়তে মোক সাহস দিয়ে আৰু মই হাঁহি থকাটোৱেই বিচাৰে, কেৱল হাঁহি থকাটোৱেই বিচাৰে। সঁচা তাৰ চিন্তা মাইণ্ডত ল'বলৈ মই চান্সে নাপাওঁ, এনেকুৱা মানে সঁচাকৈ। আৰু চিন্তা কৰিলেনো কি হ'ব? যিটো সত্য আমি সেইটো মানি ল'বই লাগিব। নিজৰ দায়িত্ব কৰ্তব্যখিনি কৰিবই লাগিব, নিজৰ কৰ্ণখিনি সঁচাকৈ কৰি যাবই লাগিব। তাৰপিছত আমি এষাৰ কথা শুনি থাকোঁ নহয়, যে মন ভালে থাকিলে নিজৰ শৰীৰটো ভালে থাকে। আৰু শৰীৰটো ভালে থাকিলেহে আমি সিহঁতৰ নিচিনা ল'ৰা বা ছোৱালীজনীক চম্ভালিব পাৰিম বা কেয়াৰ ল'ব পাৰিম। যদি নিজৰ মাকৰে যদি গাটো বেয়া হৈ থাকে, কেনেকৈ সিহঁতৰ কেয়াৰ ল'ম?
হয়নে নহয়, কেনেকৈ সিহঁতৰ কেয়াৰ ল'ব। সেইকাৰণে সেই জিয়ানৰ নিচিনা ল'ৰা বা ছোৱালীজনীৰ মাতৃক সদায় আপোনালোকে মনটো ভালে ৰাখিবলৈ চেষ্টা কৰক। ল'ৰা বা ছোৱালীজনীক ডাঙৰ দীঘল কৰিবলৈ দুগুণে শক্তি পাব বুলি মই ভাবোঁ। মানে কি কৰে পিছত দেখা যাব আৰু সেইটোৱে কথা, কিন্তু সাহস দিয়াটো অত্যন্ত প্ৰয়োজনীয়। আৰু মই জিয়ানৰ বেমাৰ কাৰণে মানে আলহী ঘৰলৈ যাবলৈ মন নকৰোঁ। মানে বেমাৰ আৰু তাতে আৰু মেডিচিন বা বান্ধি নিব লাগে, কিনো আলহী ঘৰত যাওঁ। মানে এনেকৈ যাব নোখোজিলে মায়ে কয় কিয়, একো নহয় বোলাচোন, মই আছোঁ নহয়, মই হেৰি কৰিম নহয়। মানে প্ৰত্যেকটো মুহূৰ্ততে মায়ে মানে সাহস দিয়ে, মায়ে উৎসাহ দিয়ে। সঁচাকৈ সেইখিনিতে কিবা এটা ভাল লাগি যায় আৰু নিজকে মানে যে ইমান দুখী বুলি পাহৰিয়ে যাওঁ। আৰু জিয়ানক আমি নিগেটিভ দৃষ্টিৰে কেতিয়াও চোৱাও নাই আৰু মনত নাহে। জিয়ানৰ কাৰণে চিন্তা কৰি মন বেয়া কৰিবলৈ মোক অকণমানো চান্স নিদিয়ে। কেৱল মই হাঁহি থকাটোৱে বিচাৰে দেউতাকে আৰু আইতাকে, এনেকুৱা। আৰু সেইকাৰণে কৈছোঁ, মই যিখন পৰিয়ালক দেখিছোঁ আমাৰ জিয়ানৰ নিচিনা ল'ৰা ছোৱালী থকা পিতৃ মাতৃৰ মানে কিছুমান পৰিয়ালত বহুত মানে কম ছাপোৰ্ট কৰে পৰিয়ালৰ সদস্যই। সঁচাকৈ কৈছোঁ, আপোনালোকে ছাপোৰ্ট কৰক, আপোনালোকে বুজিবলৈ চেষ্টা কৰক আৰু সকলোখিনি ভগৱানৰ ওপৰতে এৰি দিয়ক আৰু নিজকে ভাগ্যৱান বুলি ভাবক যে জিয়ানৰ নিচিনা ল'ৰা ছোৱালী পাইছোঁ, ল'ৰা বা ছোৱালীজনী পাইছোঁ। সঁচাকৈ নিজকে হেপী বুলি ভাবক, নিজে আমি সুখী অনুভৱ কৰিছোঁ। আপোনালোকে নিজকে দুখী নসজাব। সঁচাকৈ সিহঁত আমাৰ কাৰণে শক্তি, সিহঁতে আমাক উৎসাহ দিয়ে দুগুণে আগবাঢ়ি যাবলৈ। আপোনালোকে নিগেটিভ থিংকিং একেবাৰে নল'ব আৰু মোৰ নিচিনা পিতৃ মাতৃক আপোনালোকে ছাপোৰ্ট কৰক। মই আচলতে মনৰ কথাখিনিহে মই প্ৰকাশ কৰিছোঁ। মই কোনো মনে সজা কথা কোৱা নাই। মোৰ যিখিনি নিজৰ অভিজ্ঞতাৰ ফালৰ পৰাহে মই আপোনালোকক এইখিনি কথা ক'বলৈ সক্ষম হৈছোঁ। মুঠতে পৰিয়ালৰ প্ৰত্যেকজন সদস্যৰে ছাপোৰ্ট লাগিবই। আৰু আমাৰ মাজত মই দেখিছোঁ যে কিছুমান পৰিয়ালত এনেকুৱা আছে যে জিয়ান বা জিয়ানৰ নিচিনা ল'ৰা ছোৱালী থকা মাক দেউতাকক ইটিকিং কৰে, বা কাৰণে আজি এনেকুৱা হ'ল, বা দেউতাকৰ কাৰণে এনেকুৱা হ'ল, বা ল'ৰাটোৱে এনেকুৱা, চাবলৈ মন নাযায়। সেই কিবা কিবি মানে এখন পৰিয়ালৰ ভিতৰৰ মানুহে মানে মাক দেউতাকক মেণ্টেলি হাৰেছমেণ্ট দিয়ে, কিন্তু সেইটো একেবাৰে ভুল নাপায়। তো আপোনালোকে ছাপোৰ্ট কৰক, আপোনালোকে বুজি চাওক যে সঁচাকৈ কিমান কষ্ট হয় মাকজনীৰ বা মাক দেউতাকৰ। সহায় সহযোগিতা কৰাটো আপোনালোকৰ কৰ্তব্য। আপোনালোকে বুজিবলৈ চেষ্টা কৰক মাকজনী কিমান কষ্ট হয়, দাঙি থাকিব লাগে গোটেইখিনি, ৰাতিপুৱাৰ পৰা কাম বন কৰি সিহঁতক যা যোগাৰ ধৰিব লাগে, প্ৰত্যেকটো সময়তে সিহঁতৰ লগত থাকিব লাগে। পৰিয়ালৰ প্ৰত্যেকজন সদস্যই ছাপোৰ্ট কৰাটো অতি প্ৰয়োজন বুলি মই ভাবোঁ। এটা পৰিয়ালৰ সদস্যসকলৰ ছাপোৰ্ট অবিহনে এনেকুৱা পিতৃ মাতৃয়ে জিয়ান বা জিয়ানৰ নিচিনা ল'ৰা ছোৱালী ডাঙৰ কৰাটো অসম্ভৱ হৈ পৰে। আজিৰ এই ভিডিঅ'টো চাই ভাল লাগিছে যদি লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিলৈ আহিছোঁ তেন্তে।